আজি যেন সময় আৰু পৰিস্থিতিয়ে আকৌ এবাৰ ভাবিবলৈ বাধ্য কৰাইছে, অনুগ্ৰহ দিছে। আমি অসমীয়া নহওঁ দুখীয়া, কিহৰনো দুখীয়া হ'ম। আজি অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। বাজক দবা, বাজক শংখ, বাজক মৃদংখোল, অসম আকৌ উন্নতিৰ পথত। জয় আই অসম বল, জয় আই অসম বল। এইটো নহয় হাঁহি তামাচাৰ ভাগৰ জুৰুৱা গান, কি যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীৰাৰ তান। দুটামান ভগা ভগা অসমীয়া শব্দ কৈ মহিলে অসমবাসীৰ মন। পৰিৱৰ্তন পৰিৱৰ্তন বুলি চিঞৰি চিঞৰি গাদীত বহিবলৈ সুবিধা পায়, গাদীৰ লোভত। আই অসম মাতৃক ধৰ্ষণ কৰিবলৈ আৰম্ভ কৰিলে। ৰাইজে চিঞৰি গ'ল, কে পাবি নামানো, কা আমাক নালাগে। 5জনকৈ বীৰ পুৰুষ শ্বহীদ হ'ল অসমীয়াই বাবে। তথাপিও যে সাৰ পোৱা নাই ৰজাঘৰীয়াসকল, তথাপিও সাৰ পোৱা নাই। পৰিৱৰ্তন পৰিৱৰ্তন, এয়াই নেকি পৰিৱৰ্তন? জাতি মাটি ভেটিৰ কথা কৈ নিমন্ত্ৰণ জনালে বাংলাদেশীক। জাতি মাটি ভেটি নহ'ব, আৰু সহ্য কৰা নহ'ব। আমিও সুবিধা পাম, আমিও সুবিধা পাম। সেই পৰিৱৰ্তন পৰিৱৰ্তন চিঞৰি ফুৰা ৰজাঘৰীয়াক বজাৰ শাৰীলৈ আনিবলৈ আমিও সুবিধা পাম। হুঁচিয়াৰ হুঁচিয়াৰ হুঁচিয়াৰ। পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুসাঁজ ভাত খুটি খুটি খাওঁ, পলিটিক্স নকৰিবা বন্ধু।